ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰা মাজুলীৰ বৰতানী গাঁৱৰ মাধৱ শৰ্মাৰ আজিও নাই সন্ধান। ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো কোনো সন্ধান লাভ কৰা নাই মাধৱ শৰ্মাৰ। SDRFে ঘটনাস্থলীত অভিযান চলাই আছে যদিও বৰ্তমান কোনো ধৰণৰ মাধৱ শৰ্মাৰ সংসূত্ৰ লাভ কৰা নাই যদিও অন্যহাতে দেখা গৈছে ঘৰখনত এক শোকাকুল পৰিৱেশ। আৰু তেওঁ যি পৰিয়ালৰ ভগ্নী আছে সেই ভগ্নীয়ে সংবাদ মাধ্যমৰ আগত এই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছে। শুনো আহক। যোৱাকালি অত্যন্ত এক হৃদয় বিদাৰক ঘটনা ঘটিলে মাজুলীত। অৱশ্যে মাজুলীত একেবাৰে প্ৰথম নহয়, আমি 8 ছেপ্টেম্বৰতো এনেকুৱা ধৰণৰ হৃদয় বিদাৰক ঘটনা আমি দেখিবলৈ পাইছিলোঁ যে যাত্ৰীবাহী ফেৰী অত্যন্ত বেছি যাত্ৰী কঢ়িয়াই নিয়াৰ কাৰণে মানে মাজতে দুৰ্ঘটনাত সংঘটিত হৈছিলে। আৰু কালিও মোৰ দাদা হঠাৎ SB পিটিছ নামৰ যিখন জাহাজ আছিলে, ফেৰী আছিলে, ব্যক্তিগত ফেৰী আছিলে, সেইখন যোগে যোৰহাটলৈ যাত্ৰা কৰিছিলে আৰু তেওঁ অলপ অসুস্থ অৱস্থাতো আছিলে। আৰু শুনা পোৱা মতে আমি যে অত্যাধিক যাত্ৰী সেই মানে জাহাজ হেৰিখনে কঢ়িয়াই নিছিলে, যাৰ ফলত দাদা হঠাৎ মানে মূৰঘূৰাই পানীত পৰি গ'ল। আৰু এই বাতৰিটোকে তেওঁলোকে মনে সজা ধৰণে মানে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে যে দাদাই জঁপিয়াই দিছে, এনেকুৱা ধৰণৰ বাতৰি আমি শুনিবলৈ পাইছোঁ। কালিৰ পৰা অত্যন্ত ভিত্তিহীন বাতৰি কিছুমানৰ অপপ্ৰচাৰ চলি আছে আৰু আমি ইয়াৰ সজোৰে তদন্ত দাবী কৰিছোঁ যে এয়া কিয় মানে প্ৰচাৰ কৰা হৈছে। এক ভিত্তিহীন বাতৰি, মনে সজা বাতৰি তেওঁলোকে কিয় মানে প্ৰচাৰ কৰিব। আৰু অত্যন্ত আমি পৰিয়ালৰ লোকে দুখ পাইছোঁ যে এতিয়ালৈকে দাদা সন্ধানহীন হৈ আছে। আমি পৰিয়ালৰ লোকে অপেক্ষাৰত অৱস্থাত আছোঁ। তেওঁ জীৱিত হওক বা মৃত হওক, কোনো ধৰণৰ মানে একো বাতৰি নাই। আৰু এতিয়ালৈকে আমি পৰিয়ালৰ লোক অপেক্ষাৰত হৈ আছোঁ যে দাদা আহিব, সুশৰীৰে আহিব আমাৰ মাজলৈ, বা কেনেধৰণে কি অৱস্থাত আছে। প্ৰশাসনৰ লোকেও কোনো ধৰণৰ একো ভূক্ষেপ কৰা নাই, বা আৰক্ষী প্ৰশাসন তেওঁলোকে একো কৰা নাই, বা ব্যক্তিগত যিখন ফেৰী মালিকানাধীন আছিলে তেওঁলোকেও আমাৰ সৈতে একো যোগাযোগ কৰা নাই যে দাদাৰ কি হ'ল। এতিয়ালৈকে আমি সন্ধানহীন হৈ আছোঁ। আমি পৰিয়ালৰ লোকে অপেক্ষাৰত হৈ আছোঁ। মা দেউতা হৈ বিচনাত আছে, বা দেউতা আৰু মা দুয়োজনে অসুস্থ অৱস্থাত আছে। গতিকে আমি অতি সোনকালে আমি আৰক্ষী প্ৰশাসন হওক বা প্ৰশাসন হওক, আমি ইয়াৰ এক উচিত তদন্ত বিচাৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি আশা কৰিছোঁ যে তেওঁলোকে আমাক দাদাক বিচাৰি দিব লাগে। সন্ধানহীন হৈ থকা অৱস্থাৰ পৰা আমি দাদাক বিচাৰি দিবলৈ অনুৰোধ জনাইছোঁ। ঘটনাটো আচলতে চাবলগীয়া কথা এইটোৱে হৈছে যে প্ৰথম কথা হৈছে তেওঁ আমাৰ ঘৰৰ একমাত্ৰ ল'ৰা আছিলে। গতিকে তেওঁ নিজৰ ব্যৱসায় ভিত্তিত তেওঁ গৈছিলে, যায় সদায় প্ৰায় তেওঁ তেনেকৈ যায়। যিহেতু নাৰ্চাৰীত কাম থাকে, তেওঁ লখিমপুৰ যোৰহাট তেওঁ গৈ থাকে। গতিকে যাওঁতে যিটো দুৰ্ঘটনা হৈছে সেইটো এটা মনে সজা ঘটনালৈ তেওঁলোকে ৰূপান্তৰ কৰিছে। এনেধৰণৰ ৰূপান্তৰ নকৰি তেওঁলোকে যদি আমাক সহায় কৰিলেহেঁতেন যে আমি ল'ৰাটো জীৱিতই হওক বা মৃত্যুই হওক, আমাক তেওঁক লাগে। প্ৰথম কথা হৈছে আমাৰ দাবী তেওঁক লাগে। যিহেতু ফেৰীখনৰ পৰা পৰি যোৱা যুৱকজন কালিৰ পৰা এতিয়ালৈকে 24 ঘণ্টা হৈ গৈছে, এতিয়ালৈকে তেওঁলোকে সন্ধান উলিয়াব পৰা নাই। গতিকে আমি মৃত্যুই হওক জীৱিতই হওক আমি বডিটো বিচাৰিছোঁ। তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত তেওঁলোকে আমাক সঁহাৰি জনায়। ফেৰী কৰ্তৃপক্ষই এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ ৰখা নাই আৰু তেওঁলোকে মানে যিমান পাৰে আমাক সহায় কৰক, কিন্তু এনেধৰণৰ মনে সজা বাতৰি প্ৰকাশ কৰিব নালাগে, সেইটো মই তেওঁলোকক সকীয়াই দিছোঁ। আমি ইতিমধ্যে মানে আল্টিমেট হৈ গৈছে আমাৰ গোটেই কামখিনি। আমি এতিয়া যাম, আমাৰ গাঁৱৰ যুৱকসকলো যাব, লগতে আমাৰ গোটেই মহিলাসকল ওলাইছে, গোটেইখিনি যাম। মা দেউতা যিহেতু যাব নোৱাৰে, যথেষ্ট অসুস্থ হৈ আছে, আপোনালোকে দেখিছে। দেউতা ইতিমধ্যে বিচনাতে আছে, মাৰো অৱস্থা আপোনালোকে দেখিছে। সেইকাৰণে তেওঁলোকক ওচৰলৈ আমি মানে ইমানখিনি হেৰি কৰিব বিচৰা নাই, তেওঁলোক এতিয়া সুস্থ অৱস্থাত নাই। সেইকাৰণে আমি গাঁৱৰ লগতে আমি পৰিয়ালৰ হৈ যাবলৈ আমি সাজু হৈছোঁ।